ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5 মোশ্যন এণ্ড মেজাৰমেণ্ট অফ ডিষ্টেঞ্চ গতি আৰু দূৰত্বৰ জোখমাপ এইটো লেচনৰ ওপৰত মই কুৱেশ্যন আনচাৰ এইটো লেচনৰ যোনবোৰ কুৱেশ্যন আনচাৰ সেইবোৰ কৰাই দিম। গোটেইকেইটা কুৱেশ্যন আনচাৰ লগতে অসমীয়া আৰু ইংলিছ মিডিয়াম দুয়োটাতে দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 1 নম্বৰ কুৱেশ্যনটো কি দিছে, এইটো লেচন একেবাৰে সৰু আৰু কুৱেশ্যন আনচাৰবোৰ ইমান টানো নহয়। মেথছ দুটা মেথছ তিনিটা মেথছ দিছে তোমালোকে ইয়াত আৰু বাকীকেইটা কুৱেশ্যনো ইমান বেছি টান নহয়। ইয়াৰ ইম্পৰ্টেণ্ট 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো বেছি ইম্পৰ্টেণ্ট। চ' 1 নম্বৰতে কি আছে, গিভ টু এক্সাম্পল ইচ অফ মোডছ অফ ট্ৰান্সপৰ্ট ইউজড অন লেণ্ড ৱাটাৰ এণ্ড এয়াৰ। ট্ৰান্সপৰ্ট মানে কি যান বাহন, অ'কে যান বাহন। লেণ্ড মানে কি মাটি, ৱাটাৰ মানে পানী, এয়াৰ মানে বায়ু। গতিকে এই তিনিও ঠাইত চলা মাটি পানী আৰু বায়ুত চলা যান বাহনৰ নাম লিখিব দিছে কেইটা কৰি, গিভ টু এক্সাম্পল দুটাকৈ লিখিব দিছে। এইটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ। মোডছ অফ ট্ৰান্সপৰ্ট ইউজড অন লেণ্ড এইখিনি কুৱেশ্যনতে আছে, কুৱেশ্যনৰ পৰা তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত লিখিবা মাটিত চলা পৰিবহণ ব্যৱস্থা হ'ল, মাটিত কি চলে, কাৰ বাছ দুটা লিখিব দিছে। গতিকে মই এটা বেছিকৈ দি দিওঁ, ট্ৰেইন। অ'কে, কাৰ বাছ ট্ৰেইন, TRAIN ট্ৰেইন। তাৰপিছত মোডছ অফ ট্ৰান্সপৰ্ট ইউজড অন ৱাটাৰ, ৱাটাৰত কি শ্বিপ তাৰপিছত বোট এইবোৰ হয় ৱাটাৰত চলা। এইটো মোডছ অফ ট্ৰান্সপৰ্ট ইউজড অন এয়াৰ মানে বায়ু, বায়ুত চলা পৰিবহণ ব্যৱস্থা। বায়ুত কি চলে, হেলিকপ্টাৰ এৰোপ্লেন, হেলিকপ্টাৰ এইটো আই হ'ব দেই, এইটো আই হেলিকপ্টাৰ। এই তিনিটা হ'ল। এতিয়া অসমীয়াত চোৱা, মাটিত ব্যৱহাৰ কৰা পৰিবহণ চলা ৰেল, বাছ, চাইকেল এইবোৰে হ'ব, চাইকেলো লিখিব পাৰা অসমীয়াত। তাৰপিছত পানীত ব্যৱহাৰ কৰা, ইংলিছতো চাইকেল লিখিব পাৰা, কিন্তু চাইকেল ইংলিছৰ ৱৰ্ডটো অলপ টান হ'ব, সেইবাবে চাইকেলটো দিয়া নাই। পানীত ব্যৱহাৰ কৰা পৰিবহণ হ'ব নাও আৰু পানী জাহাজ বুলি দিবা, পানী জাহাজ। আৰু বায়ুত হ'ল উৰাজাহাজ, সেইবাবে ইয়াত পানী জাহাজ উৰাজাহাজ লগতে এড কৰিছোঁ, জাহাজ বুলি লিখিলে নহ'ব। উৰাজাহাজ আৰু হেলিকপ্টাৰ। কুৱেশ্যনটো ফিল ইন দ্য ব্লেংকছ, এইকেইটা মই অপশ্যন লিখি দিছোঁ আৰু কপিত লিখি নিদিওঁ। 1 মিটাৰ ইজ ইকুৱেল টু 100 চেণ্টিমিটাৰ, 5 কিলোমিটাৰত কিমান, 5000 মিটাৰ। মোশ্যন অফ এ চাইল্ড অন এ চুইং মানে কি, ঝুলনাত যেতিয়া ঝুলি থকা হয়, এবাৰ আগত যোৱা হয় এবাৰ পিছত অহা হয়। গতিকে সেইটো কি হয়, পিৰিয়ডিক ম'শ্যন। এবাৰ যোনটো বস্তু এবাৰ আগত যায় আকৌ ঘূৰি পেলাই সেই ঠাইটোত আকৌ ঘূৰি আহে, আকৌ আগত যায়, সেইটো বস্তু কি হয়, সেইবোৰ ম'শ্যনক কি কয়, সেইবোৰ গতি কি কয়, পিৰিয়ডিক ম'শ্যন মানে গতি। অ'কে, অসমীয়াখিনিও দি দিম। ম'শ্যন অফ এ নিডল অফ এ চুইং মেচিন ইজ, মানে চুইং মেচিন মানে চিলাই মেচিনটো নিডলটো কি হয়, এবাৰ তলত আহে এবাৰ ওপৰত আহে। গতিকে এবাৰ যোনটো ঠাইত যায় আকৌ সেইটো ঠাইলৈ ঘূৰি আহে, গতিকে সেইটো হ'ব পিৰিয়ডিক ম'শ্যন। ম'শ্যন অফ এ হুইল অফ এ বাইচাইকেলৰ ম'শ্যনটো কি, চাৰ্কুলাৰ ম'শ্যন, মানে বাইচাইকেলৰ চাকতে ঘূৰণীয়াভাৱে ঘূৰি যায়। অ'কে, সেইটো হ'ব চাৰ্কুলাৰ ম'শ্যন, চাৰ্কুলাৰ মানে বৃত্তীয় গতি। এতিয়া অসমীয়াখিনি চাই লোৱা। 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ, 5 কিলোমিটাৰত 5000 মিটাৰ। দোলনত শিশু এটাই কৰা গতি অলৰেডি মই বুজাই দিলোঁ। অসমীয়াত কয় পিৰিয়ডিক ম'শ্যনক, অসমীয়াত কয় পৰ্যাবৃত্ত গতি। এইটো পৰ্যাবৃত্ত গতি হ'ব, সেইবাবে মই উদ্ধকমা দিছোঁ, কিন্তু তোমালোকে লিখিব লাগিব দেই। বাইচাইকেলৰ চকাৰ গতিটো বৃত্তীয় গতি। চাৰ্কুলাৰ ম'শ্যনক কি কয়, বৃত্তীয় ম'শ্যন মানে গতি। অ'কে, এইখিনি দি দিছোঁ। এতিয়া 3 নম্বৰটো চোৱা, ভৰিৰ খোজ বা পদচিহ্ন, মানে ভৰিৰ যোনটো খোজ দিছোঁ সেইটোক পদচিহ্ন মানে ভৰিৰ খোজে। এটা কিয় দৈৰ্ঘ্যৰ জোখৰ প্ৰকাশ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি, মানে আমি আগৰ দিনৰ মানুহে কি কয়, হাতেৰে এনেকৈ জুখি দিছিলে বা ভৰিৰে জোখ দিছিলে কিবা এটা জুখিবলৈ। কিন্তু আজিকালি কিন্তু সেইটো তেনেকুৱা বেছিভাগ কৰা নহয়, আমি মিটাৰ মানে ফিটা ইউজ কৰোঁ, হয় নে নহয়। গতিকে প্ৰপাৰ চেণ্টিমিটাৰ বা মিটাৰ স্কেল ব্যৱহাৰ কৰি আমি কিছুমান বস্তু জোখোঁ। গতিকে আগৰ দিনৰ সেই ভৰিৰ জোখ বা পদচিহ্ন এটাক দৈৰ্ঘ্যৰ জোখৰ প্ৰকাশ একক হিচাপে, মানে বস্তু জোখাৰ মেইন একক হিচাপে ব্যৱহাৰ কৰা নহয়। এইবোৰ মানে কিয় ব্যৱহাৰ কৰা নাই, কাৰণ এইবোৰৰ জোখটো একেই নহয়। সৰু মানুহৰ ভৰিৰ জোখটো বেলেগ হ'ব, ডাঙৰ মানুহৰ ভৰিৰ জোখটো বেলেগ হ'ব, হয়নে নহয়। গতিকে সেইবাবে আমাৰ ভৰিৰ জোখ বা হাতৰে জোখ হওক, যোনটোৱে হওক, আমাৰ দৈৰ্ঘ্য জোখৰ প্ৰকাশ একক হিচাপে ব্যৱহাৰ কৰা নহয়। কিহক ব্যৱহাৰ কৰা হয়, এছা ইউনিট স্কেলক ব্যৱহাৰ কৰোঁ, হয়নে নহয়। স্কেলবোৰ ইউজ কৰি আমি ব্যৱহাৰ কৰোঁ।
3 নম্বৰ চোৱা ভৰিৰ খোজ বা পদচিহ্ন এটাক দৈৰ্ঘ্যৰ জোখৰ প্ৰকাশ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে এইখিনিতো কোৱেশ্চনতে আছে কাৰণ এনসাৰটো একেবাৰে সৰু সকলো মানুহৰ ভৰিৰ জোখ বেলেগ বেলেগ হয় সকলো মানুহৰ ভৰিৰ জোখ বেলেগ হয় সৰু ল'ৰা-ছোৱালী ভৰিৰ জোখটো বেলেগ হয় ডাঙৰৰ ভৰিৰ জোখ বেলেগ হয় গতিকে সৰু মানুহজনে যেতিয়া হি নিৰ্দিষ্ট এটা জোখটো জুখিব যাব যিমানখিনি হ'ব তাতকৈ বেলেগ সৰু ডাঙৰ মানুহৰ ক্ষেত্ৰত হ'ব হয় এইটো একদম সৰু সহজভাৱে লিখাই দিছোঁ এতিয়া ইংলিছৰখিনি চোৱা ইংলিছৰখিনি মই দি দিছোঁ English medium খিনি a pace or footstep not be used as a standard unit of length এখিনি কোৱেশ্চনলৈকে আছে এখিনিলৈকে because to লিখিব লাগিব কাৰণ its length ইয়াৰ length to ইয়াৰ দিকটো different in every person বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় ওকে দিকটো বৰ্ধিত ক্ৰমাতলৰ দৈৰ্ঘ্যবোৰ হোজোৱা মানে সৰুৰ পৰা ডাঙৰলৈ ডাঙৰ পৰা বৰ্ধিত ক্ৰম মানে লাহে লাহে যোনটো ডাঙৰ হৈ যায় সেইটো হ'ব বৰ্ধিত ক্ৰম প্ৰথম আছে 1 মিটাৰ 1 সেন্টিমিটাৰ 1 কিলোমিটাৰ 1 মিলিমিটাৰ কোনটো আগত হ'ব সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব প্ৰথম কি হয় মিলিমিটাৰ হয় তাৰ পিছত হয় কি হয় সেন্টিমিটাৰ তাৰ পিছত মিটাৰ তাৰ পিছত শেষত কিলোমিটাৰটো সকলোতকৈ ডাঙৰ এতিয়া অসমীয়া আৰু ইংলিছতো মই গোটেইখিনি দি দিছো একেবাৰে সহজ এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এটো মই এটো কপিটো লিখি দিছো দুইটা 1 মিলিমিটাৰ তাৰপিছত এটো চিনটো দিবা তেতিয়াহে মানে বুজাব যে এটো সৰু এটোতকৈ এটো ডাঙৰ ওকে 1 মিলিমিটাৰ 1 সেন্টিমিটাৰ 1 মিটাৰ 1 কিলোমিটাৰ অসমীয়াটো হে 1 মিলিমিটাৰ 1 সেন্টিমিটাৰ 1 মিটাৰ 1 কিলোমিটাৰ 5 নম্বৰ কোৱেশ্চনটো এজন মানুহৰ উচ্চতা মানে তেওঁ কিমান ওখ হেতৰ কথা কৈছে উচ্চতা 1.65 মিটাৰ ইমানখিনি মিটাৰ কৈছে 1 সেন্টিমিটাৰ আৰু মিলিমিটাৰ দুইটা কোৱেশ্চন দুটা ভাগত ওলাব লাগিব প্ৰথম এই মিটাৰটো সেন্টিমিটাৰ মানে সৰুটো মিটাৰতকৈ সেন্টিমিটাৰটো সৰুটো লৈ আৰু লগতে মিলিমিটাৰ মানে দুইটাই সৰু মানে মিটাৰতকৈ সৰু পাৰ্টত উলিয়াব দিছে হেতু হল এটা সেন্টিমিটাৰ এটা মিলিমিটাৰ হল এটা মিটাৰতকৈ যদি ওপৰ কল হয় তেতিয়া কিলোমিটাৰ হল তেতিয়া আমি মিটাৰ লিখি দিছে কিলোমিটাৰত উলিয়াব লাগলে আমি ডিভাইড কৰিলো কিন্তু ইয়াত কৈছে সেন্টিমিটাৰ মিটাৰতকৈ সৰু সেন্টিমিটাৰটো মিলিমিটাৰটো সৰু গতিকে এটো ইনটু কৰি দিম আৰু ইনটুটো কিহৰ লগত কৰিম তোমালোকে চাই থাকা আমাক যেহেতু কিমান মিটাৰ আছে হেতু দি দিছে আমাক সেন্টিমিটাৰ মিলিমিটাৰ উলাব লাগে গতিকে 1 মিটাৰত কিমান সেন্টিমিটাৰ আছে হয় হেতু আমি প্ৰথমতে লিখিব লাগিব প্ৰথম সেন্টিমিটাৰটো লম হেবাবে 1 মিটাৰত কিমান সেন্টিমিটাৰ লিখিব আমি জানো প্ৰথম লিখিবা মই ইংলিশ মিডিয়ামৰটো দি দিম আমি জানো 1 মিটাৰত 100 সেন্টি যেতিয়া 100 সেন্টিমিটাৰ হ'ব তেতিয়া 1 মিটাৰ হ'ব গতিকে আমাৰ কিমান মিটাৰ ওলাব দিছে এতেকে 1.65 মিটাৰত কিমানখিনি সেন্টিমিটাৰ হ'ব আমাক উলিয়াব লাগিব মিটাৰত কিমানখিনি হ'ব মিটাৰত হ'ব 100 লগত আমি কি ইনটু কৰিম 1.65 টো ইনটু কৰিম 100 সেন্টিমিটাৰ গতিকে 100 সেন্টিমিটাৰ লগত এই মিটাৰটো ইনটু কৰাৰ লগে লগে আনসাৰটো সেন্টিমিটাৰ হ'ব ওকে এতিয়া আনসাৰটো আমি ডাইৰেক্ট কৰি দিও সোৱা ইয়াত 165 আছে না 165 লিখি দিম মানে 165 ৰ লগত 0 আছে নহয় এই 0 টো ইয়াত লিখি দিব পাৰিম ওকে ইয়াত 0 দুটা লিখিলে এতিয়া আমাক কি হ'ব ইয়াত সেন্টিমিটাৰ হ'ব যেতে ইনটু কৰিম ডাইৰেক্ট যেতে নেকি ইনটু কৰিম 100 ডলাৰ 165 ইনটু কৰি দশমিকটো আছে তে দশমিকটো তো ইয়াত বহাব লাগিব বহাবলে কি কৰিম এফালৰ পৰা দুটা নম্বৰ আগত দশমিক এফালৰ পৰা দুটা নম্বৰ আগত দশমিক হ'ব এতিয়া দশমিকৰ পিছত থকা 0 ৰ কোনো ভ্যালু নাই সেইভাবে নম্বৰটো কি হ'ব 165 সেন্টিমিটাৰ এই যে সেন্টিমিটাৰ প্ৰকাশ কৰিলো এতিয়া আমাক কি কৰিব লাগিব মিলিমিটাৰত প্ৰকাশ কৰিব দিছে দুবাৰ দিছে নহয় এটা সেন্টিমিটাৰ এটা মিলিমিটাৰ কৰিছে আকৌ আমি জানো 1 মিলিমিটাৰত 1 মিটাৰত কিমান মিলিমিটাৰ এতে মিলিমিটাৰ প্ৰকাশ কৰিব দিছে 1000 মিলিমিটাৰ 1000 মিলিমিটাৰ ওকে এতিয়া এতেকে 1.65 মিটাৰত কিমান মিলিমিটাৰ হ'ব 1000 দি পেলে আমি যেটো সৰু মিটাৰতকৈ মিলিমিটাৰটো সৰু এভাবে ইনটু কৰিব লাগিব এটো দি 1.65 ক ইনটু কৰিম ইনটু কৰিলে কিমান হ'ব 165 এই তিনটা শূন্য আছে 165 ৰ লগত তিনটা শূন্য বহি যাব হেহৰ ফলে বহাৰ পিছত আমি কি লিখিম এটা সেন্টিমিটাৰ লিখিব লাগিব মিলিমিটাৰ যেটো মিলিমিটাৰ প্ৰকাশ কৰিব দিছে মিলিমিটাৰ ওকে তাৰ পিছত ইয়াতে এফালৰ পৰা সব দশমিক থকা নম্বৰটো দুটাৰ আগত আছে গতিকে এফালৰ পৰা দুটাৰ আগত দিম দশমিক গতিকে বাকি থাকিল কিমান দশমিকৰ পিছত থকা 0 কোনো ভ্যালু নাই বাকি থাকিল 1650 বাকি মিলিমিটাৰটো ইয়াত লিখি দিবা ওকে 1.65 ক মিলিমিটাৰ প্ৰকাশ কৰিলে 1650 মিলিমিটাৰ হ'ব এটো হল অসমীয়া মিডিয়ামটো আৰু ইংলিশ মিডিয়ামটো একে হ'ব সব 1 মিটাৰ আছে m দিবা ইয়াত m দিলা আমি জানো টুত দিবা উইনো আকোটুত দিবা এগেইন
এইখিনি বাকিখিনি নাম্বাৰখিনিতো একে হ'ব এটো এগেইন হ'ব মিটাৰ হলে এম হ'ব মিলিমিটাৰ হলে এম ওকে এইখিনি ইংলিশত এইখিনি হ'ব বাকি নাম্বাৰখিনি একে হ'ব 6 নম্বৰ প্ৰশ্নটো কি হৈছে সো দা ডিসটেন্স বিটুইন ৰাধাস হোম এন্ড হার স্কুল ৰাধাৰ ঘৰৰ পৰা তাৰ স্কুললৈকে ডিসটেন্সটো দূৰত্ব কিমান 3250 মিটাৰ কৈছে ইয়াত ইমানখিনি মিটাৰ দূৰত্ব এক্সপ্ৰেছ দ্য ডিসটেন্স ইন কিলোমিটাৰ এতিয়া কৈছে কিলোমিটাৰ আগত কৈছে মিটাৰত আছে সেন্টিমিটাৰ আৰু মিলিমিটাৰত কনভাৰ্ট কৰি পৰিছে মানে মিটাৰতকৈ সৰু লয় এতিয়া মিটাৰতকৈ ডাঙৰ মানে মিটাৰতকৈ অলপ ডাঙৰ কি কিলোমিটাৰ গতিকে ডাঙৰটো লৈ যেতিয়া এক্সপ্ৰেছ কৰিব দিব তেতিয়া আমাক কি কৰিব লাগিব ডিভাইড কৰিব লাগিব মিটাৰত উই নো প্ৰথমতে উই নো মানে আমি জানো 1 কিলোমিটাৰ কিমান মিটাৰ 1 কিলোমিটাৰ হ'বলৈ হলে কিমান মিটাৰ লাগে 1000 মিটাৰ লাগে 1000 মিটাৰ এটো ইংলিশত লিখিলে এম দি পাই ইয়াত কিলোমিটাৰ কথস্কাৰ কি মথস্কাৰ মি দিলে হ'ব ওকে দুইটা ল্যাঙ্গুৱেজত একেলগতে দি আছো তাৰ পিছত আমাক কি উলিয়াব দিছে 3 to 5 therefore 3250 3250 মিটাৰত কিমান কিলোমিটাৰ হ'ব 3250 ৰ লগত আমি ডিভাইড কৰিম কিয় ডিভাইড কৰিছো যেহেতু মিটাৰতকৈ আমাক কিলোমিটাৰত পকা কৰি মিটাৰতকৈ কিলোমিটাৰটো বেছি এভাবে ডিভাইড কৰিব দিছে কিহৰ লগত 1000 লগত ডিভাইড কৰিম 1000 লগত কিয় ডিভাইড কৰিম কাৰণ 1 কিলোমিটাৰ হ'ব ললে 1000 মিটাৰ লাগে 1000 দি আমি ডিভাইড কৰিম 1000 দি ডিভাইড কৰিলে কি হ'ব সোৱা এটো ইয়াত তিনটা শূন্য আছে নহয় মানে এই নাম্বাৰটো তিনটা নাম্বাৰৰ আগত দশমিক হ'ব এটা দুটা তিনটা ইয়াৰ আগত দশমিক হ'ব মানে 3.250 এটো হ'ব আমাৰ কিলোমিটাৰত এক্সপ্ৰেছ কৰিলে ওকে এটো হ'ব km 3 কিলোমিটাৰ 250 মিটাৰ তাই লাষ্টত কিলোমিটাৰ লিখিব লাগিব বহুত আমি এটো পঢ়িম হল এটো হল আমাৰ আনসাৰটো 7 নম্বৰটো কি কৈছে সো while measuring the length of a knitting needle এটা উনগুঠা স্কেল আছে উনগুঠা এডালৰ দৈৰ্ঘ্য উনগুঠা এটা নিডেল আছে নহয় হেতুৰ দৈৰ্ঘ্য দীঘলটো কিমান যদি স্কেলত জোখো দা ৰিডিং অফ দা স্কেল এট দা 1 end is 3.0 সেন্টিমিটাৰ মানে স্কেলৰ 0 পৰা ধৰা নাই 3 পৰা ধৰা হৈছে ওকে 0 পৰা ধৰা মই স্কেলত দেখুৱাই দিছো সোৱা এটো এটা স্কেল নহয় গতিকে এই 0 পৰা মানে স্কেলটো ধৰিলে ইয়াৰ পৰা ইয়ালৈকে আছে গতিকে এই 0 পৰা ধৰা নাই 0 পৰা ধৰা নামক কিহৰ পৰা দিছে ষ্টাৰ্টিং পইণ্টটো এই 3 পৰা ধৰিছে ডাইৰেক্ট 3 পৰা ধৰি পেলাই কিহলৈকে গৈছে শেষলৈকে 33.1 সেন্টিমিটাৰ লৈকে গৈছে হোৱাট ইজ দা লেন্থটো কিমান হ'ব 0 পৰা ধৰিলে তো ডাইৰেক্ট ওলাই গ'ল কিন্তু বাকি 3 সেন্টিমিটাৰ কম ধৰিছে মানে 3 পৰা ধৰিছে গতিকে 3 সেন্টিমিটাৰ আমি মাইনাস কৰিব লাগিব 3 এজনটো সেন্টিমিটাৰ আমাৰ ষ্টাৰ্টিং পইণ্ট ওকে এটোৰ পৰা এটো মাইনাস কৰিলে হৈ যাব এটো কেনেকৈ লিখিছো সো ৰিডিং এটা 1 end এটা এন্ডৰ কিমানখিনি 3.0 সেন্টিমিটাৰ 3 মানে 3 সেন্টিমিটাৰ ৰিডিং এটা আদাৰ এন্ড আৰু এটা এন্ডৰ ৰিডিংটো কিমান 33.1 সেন্টিমিটাৰ গতিকে আমাক লেন্থটো কিমান হ'ব হে নিডেলটোৰ 33.1 মাইনাস কি কৰিম 3.0 সেন্টিমিটাৰটো আমি মাইনাস কৰিলে কিমান হ'ব 33 পৰা 3 গলে কিমান হ'ব 30 তাৰ পিছত এই 1 টো আছে 1 টো আমি লিখি দিম 30.1 সেন্টিমিটাৰ ইয়াৰ লেন্থটো অসমীয়াত লিখিলে লিখিবা স্কেলডালৰ এটা মূৰৰ মান কিমান 3.0 সেন্টিমিটাৰ আনটো মূৰৰ স্কেলডালৰ আনটো ইয়াত লিখিবা আনটো মূৰৰ মান 33.1 সেন্টিমিটাৰ এতেকে খলাডালৰ দৈৰ্ঘ্য লিখিব পাৰা বা দৈৰ্ঘ্য হল এনেকৈ লিখিলে হ'ব খলাডালৰ দৈৰ্ঘ্য সমান কিমান 33.1 ৰ পৰা আমি 3 সেন্টিমিটাৰ মাইনাস কৰিলে কিমান হ'ব 30.1 সেন্টিমিটাৰ এটো হল আমাৰ অসমীয়া মিডিয়ামৰটো 8 নম্বৰটো সোৱা ৰাইট দ্য সিমিলাৰিটিজ এণ্ড ডিফাৰেন্সেস বিটুইন দ্য মোশন অফ এ বাইসাইকেল এণ্ড এ সিলিং ফেন that has been switched on সিমিলাৰিটিজ মানে সাদৃশ্য কি মিল আছে আৰু ডিফাৰেন্স মানে পাৰ্থক্য সাইকেল আৰু সিলিং ফেন যেতে চলি থাকে দুইটা বস্তু বেলেগ গতিকে সেই দুইটাৰে সাদৃশ্য দুইটাৰে মাজত কি মিল আছে আৰু কি পাৰ্থক্য আছে লিখিব লাগিব অসমীয়া আৰু ইংলিশ দুইটাতে দি দিম 8 নম্বৰ প্ৰশ্নটো সোৱা হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এ সাইকেল এণ্ড এ সিলিং ফেন
আনসাৰটো চোৱা 8 নম্বৰ সিমিলাৰিটিজ বিটুইন মোশন অফ এ বাইসাইকেল এণ্ড এ সিলিং ফেন একেবাৰে সৰুকৈ দিছোঁ এটা সেন্টেন্স শোজ সাৰ্কুলাৰ মোশন সিলিং ফেনটো আৰু সাইকেলৰ চকাটো কি হয় ঘূৰণীয়ভাৱে ঘূৰে হেতু হল ইয়াৰ সাদৃশ্যটো ডিফাৰেন্স আৰু এইখিনি লাইনটো দীঘল হলো তোমালোকে এইখিনি বুকৰ পৰা কোৱেশ্চনৰ পৰাই দিছোঁ ডিফাৰেন্সেস বিটুইন দা মোশন অফ এ বাইসাইকেল এণ্ড এ সিলিং ফেন ডিফাৰেন্স মানে পাৰ্থক্যটো কি দিছোঁ ডিউৰিং মোশন এ বাইসাইকেল মুভছ ফ্ৰম ওৱান প্লেস টু আনাদাৰ গতি কৰোঁতে সাইকেলটো কি হয় এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ যায় সাৰ্কুলাৰ গতিতে ঘূৰে কিন্তু এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ যায় কিন্তু বাট ফেন ডাজ নট মুভ টু আনাদাৰ প্লেস ফেনটো কি হয় বেলেগ প্লেছত নাযায় এটা ঠাইতে সাৰ্কুলাৰ মোশনতে ঘূৰি থাকে এটো হল ইয়াৰ পাৰ্থক্য অসমীয়াত চোৱা বাইসাইকেল আৰু সিলিং ফেনৰ মাজৰ সাদৃশ্য দুইবিধে বৃত্তীয় গতি চলে ঘূৰণীভাৱে ঘূৰে কিন্তু পাৰ্থক্য এটাও আছে হেতু কি হল এটা সাইকেলটো এটা ঠাইৰ পৰা আন এখন ঠাইলৈ যায় বাইসাইকেল চলি থাকোঁতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গতি কৰে আনহাতে সিলিং ফেন একে ঠাইতে গতি কৰে এটো হল ইয়াৰ পাৰ্থক্য 9 নম্বৰটো কি কৈছে যে why could you not use an elastic measuring tape to measure distance what would be some of the problems would you meet in telling someone about a distance you measured with an elastic tape এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তথাপি মই দি দিম একদম সৰুকে দি দিম বেছি দীঘল নিদো আৰু ইম্পৰ্টেন্ট হল 10 নম্বৰ কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট এট দিছে গিভ টু এক্সাম্পলস অফ পিৰিয়ডিক মোশন আৰু এটা কোৱেশ্চন আহিব পাৰে যে গিভ টু এক্সাম্পল অফ সাৰ্কুলাৰ মোশনৰ দুটা এক্সাম্পল শিকি থবা আৰু স্ট্ৰেট আৰু এটা ৰেক্টিলিনিয়াৰ মোশন এটো হল ৰেক্টিলিনিয়াৰ মোশন পিৰিয়ডিক মোশন আৰু সাৰ্কুলাৰ মোশন তিনিটা মোশন দুটা এক্সাম্পল তোমালোকে শিকি ৰাখিবা বুকতে আছে যদি লাগে তেন্তে মোক কমেন্ট বক্সত জনাবা মই শৰ্ট ভিডিঅ'ত দি দিম ওকে এতে কমেন্ট কৰিবা মই দি দিম এতিয়া আৰু নিদো তাৰ পিছত চোৱা এটো 9 নম্বৰটোৰ মিনিংটো কি মানে আমি যদি ইলাষ্টিক ফিতা ইউজ কৰো তেন্তে হে ইউজ কৰিব পাৰো নে নাই যদি পাৰো তেন্তে যদি কৰো ইলাষ্টিক ফিতাৰে তুমি যদি জুখো কিবা এটা জুখো তেতিয়া হলে আমি কি সমস্যাৰ সন্মুখীন হ'ম এটা সমস্যা ইলাষ্টিক বস্তুটো কি হয় যিমান টান সিমানে দীঘল হৈ থাকিব আমি এটা ঠাইতে ৰখি ইলাষ্টিকটো যদি টানো দীঘল হৈ থাকিব ওকে আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই আমি ৰখিয়ে যদি টানি দিও দীঘল হৈ যাব গতিকে একদম সহজভাৱে লিখাই দিম যে এটো এনসাৰটো চাই দিয়া মই দেখাই দিছো এটো ইলাষ্টিক অবজেক্ট ইজ স্ট্ৰেচেবল মানে কি দীঘল হৈ থাকে প্ৰসাৰিত হৈ যায় বহলি যায় ইট হেজ নো ফিক্সড লেন্থ when we stretch their length will changes আমি যেতিয়া টানো তাৰ লেন্থটো চেঞ্জ হৈ যাব that is why we could not use an elastic measuring tape to measure distance এখিনি লিখিবই লাগিব তোমালোকৰ এখিনিতে ইয়াৰ কে সৰু আৰু কৰিব নোৱাৰি তাৰ পিছে অসমীয়াত চোৱা ইলাষ্টিক বস্তু যিমান টানো সিমানে দীঘল হৈ যায় ইয়াৰ মাপ প্ৰতিবাৰ বেলেগ হোৱাৰ সম্ভাৱনা থাকে অসমীয়াত অলপ বেলেগকে দিছো কিন্তু এনসাৰ দুইটাই শুদ্ধ গতিকে দূৰত্ব জুখিবলৈ আমি ইলাষ্টিক মাপক ফিতা ব্যৱহাৰ কৰিব নোৱাৰো তাৰপিছত 10 নম্বৰটো দুটা এক্সাম্পল লিখিব দিছে পিৰিয়ডিক মোশন মানে পৰ্যাবৃত্ত গতিৰ টু এক্সাম্পলস অফ পিৰিয়ডিক মোশন আৰ মোশন অফ সুইং ঝুলনাৰ যোনটো মোশন আছে মোশন অফ পেন্ডুলাম motion of needle of sewing machine needle to লিখিব লাগিব অকল sewing machine বুলি লিখিলা নহব দে পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ হয় সিলাই মেচিনৰ বেজিৰ গতি আৰু তুলনাৰ গতি এটো লেসন শেষ হ'ল বাকি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ 10 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় 1 নম্বৰটো আৰু ফিল ইন দা ব্ল্যাঙ্কস এবোৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আজি ভিডিঅটো এতিয়া সামৰিছো মই মেথছৰ লিংকবোৰ মেথছৰ ভিডিঅ দি আছো চেপ্টাৰ 5 মই তোমালোকক এতিয়া বৰ্তমান কৰাই আছো গতিকে লিংকবোৰ মই এটো ভিডিঅৰ ডেসক্ৰিপচন বক্সত দি দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যে তেতিয়াহে মোৰ ভিডিঅটো যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা